ইনষ্টিটিউটলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ উদাহৰণ 2। গতিকে 2 নম্বৰ উদাহৰণটো হ'ল যদি এংগেল বি আৰু এংগেল কিউ সূক্ষ্মকোণ দুটা এনে ধৰণৰ যে sin b = sin q, তেন্তে প্ৰমাণ কৰা যে এংগেল b = এংগেল q। সূক্ষ্মকোণ b আৰু সূক্ষ্মকোণ q ৰ বাবে আমি প্ৰমাণ কৰিব লাগে sin b = sin q। এটো আমাৰ দিয়া আছে সূক্ষ্মকোণ b ৰ বাবে, সূক্ষ্মকোণ b আৰু সূক্ষ্মকোণ q ৰ বাবে আমাক দিয়া আছে sin b = sin q। গতিকে আমি প্ৰমাণ কৰিব লাগে এংগেল b = এংগেল q। গতিকে প্ৰথমতে আমি দুটা ত্ৰিভুজ আঁকি লম ABC আৰু PQR। কিয়নো আমি সদায় ত্ৰিভুজ আকতে সিৰিয়ালি নামকৰণ কৰিছো ABC PQR এনে ধৰণৰ, কিন্তু কেতিয়াও AQB বা PBQ এনেকুৱা ধৰণৰ আমি ত্ৰিভুজ অংকন কৰা নাই। গতিকে আমি সিৰিয়ালি ইয়াতে যেহেতু এংগেল B আছে আৰু এংগেল Q আছে, গতিকে আমি দুটা ত্ৰিভুজ নিশ্চিত দুটা ত্ৰিভুজ আমি অংকন কৰিব লাগিবই। সো প্ৰথমতে আমি সমকোণী দুটা ত্ৰিভুজ অংকন কৰি লও। এটো হল A, এটো হল B আৰু এটো হল C। কিয়নো আমাক দিয়া আছে sin B, গতিকে আমি সূক্ষ্মকোণটোক B ইন্ডিকেট কৰিব লাগিব আৰু এই ক্ষেত্ৰত C টো হল সমকোণ। ঠিক একেদৰে আৰু এটা সমকোণী ত্ৰিভুজ অংকন কৰো। PQR। ইয়াত আমাক এংগেল Q টো ইন্ডিকেট কৰা আছে, গতিকে সূক্ষ্মকোণক আমি Q লম আৰু R টো হ'ব গৈ সমকোণ। গতিকে প্ৰথমতে আমি ABC অৰ্থাৎ ACB সমকোণী ত্ৰিভুজ অংকন কৰিলো আৰু PQR অর্থাৎ PRQ এই দুটা সমকোণী ত্ৰিভুজ আমি অংকন কৰিলো। এতিয়া যেহেতু আমি প্ৰমাণ কৰিব লাগে এংগেল B = এংগেল Q, গতিকে যেহেতু এই দুটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ, গতিকে আমি এংগেল B আৰু এংগেল Q কেতিয়া সমান দেখুৱাব পাৰিম? যেতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব। গতিকে আমি ত্ৰিভুজ দুটা প্ৰথমতে আমি কি কৰিব লাগিব? সদৃশ দেখুৱাব লাগিব। যদি ত্ৰিভুজ দুটা যদি আমি প্ৰথমতে সদৃশ দেখুৱাব পাৰো, তেতিয়া হলে আমি নিশ্চিত লিখিব পাৰিম যে এংগেল B = এংগেল Q। এই ক্ষেত্ৰত আমি যেহেতু এটা ধৰ্ম পাই আহিছো যে ত্ৰিভুজৰ এটো ধৰ্ম হয় যে যদি দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয়, তেতিয়া হলে অনুৰূপ কোণবিলাকো সমান হয়। গতিকে ইয়াতে এংগেল B আৰু এংগেল Q দুটা অনুৰূপ কোণ। যদি আমি অনুৰূপ বাহুবিলাকৰ অনুপাত আমি সমান দেখুৱাব পাৰো, তেতিয়া হলে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ। আৰু যেতিয়া আমি দেখুৱাব পাৰিম ত্ৰিভুজ দুটা সদৃশ, তেতিয়া আমি লিখিব পাৰিম এংগেল B = এংগেল Q, অৰ্থাৎ এংগেল B আৰু এংগেল Q অনুৰূপ কোণ। গতিকে আমাৰ এটো জনাই আছে যে দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু হে ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবিলাক সমান। গতিকে আমি ইয়াতে প্ৰমাণ কৰিম যে ত্ৰিভুজ দুটা সদৃশ। গতিকে সদৃশ দেখাবলৈ হলে আমি যদি দুটা ত্ৰিভুজ দুটাৰ যদি অনুৰূপ বাহুবিলাকৰ অনুপাত সমান দেখুৱাব পাৰো, তেতিয়া ক'ব পাৰিম ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ। তো প্ৰথমতে আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাম। গতিকে আমি প্ৰথম কামটো কি কৰিলো? প্ৰথমতে সমকোণী ত্ৰিভুজ ACB আৰু PRQ
প্ৰথমতে আমি সমকোণী ত্ৰিভুজ ACB আৰু PQR অঙ্কন কৰিলো। প্ৰুফত ত্ৰিভুজ ABC ৰ পৰা পাও ত্রিভুজ ABC ৰ পৰা আমি কি পাম যে sin B equal to sin B এতিয়া আমি এংগেলটো হুকমকোণ B লৈছো গতিকে sin B equal to B কোণৰ বিপৰীত বাহু বাই অতিভুজ গতিকে B কোণৰ বিপৰীত বাহু হল AC বাই অতিভুজ হল AB আৰু ত্ৰিভুজ PQR ৰ পৰা পাও ত্রিভুজ R ৰ পৰা আমি কি পাম sin Q ইকুৱেল টু Q কোণৰ বিপৰীত বাহু বাই অতিভুজ গতিকে Q কোণৰ বিপৰীত বাহু হল PR বাই অতিভুজ PQ যেহেতু আমার প্রশ্নত দিয়া আছে যেহেতু sin B equal to sin Q গতিকে sin B ঠাইত আমি কি পালো AC বাই AB equal to sin Q ঠাইত আমি পালো PR বাই PQ ইয়াতে আমি AB ৰ ঠাইত যদি PR টো আনো তেতিয়া হলে AC বাই AB PR ৰ ঠাইত যদি এই ক্ষেত্ৰত AC বাই AB ৰ ঠাইত যদি আমি PR আনো তেতিয়া হলে দুটা অনুৰূপ বাহুৰ অনুপাত বুজাব গতিকে AC বাই যদি PR লিখো তেতিয়া হলে AC আৰু PR দুটা অনুৰূপ বাহু হ'ব আৰু অনুৰূপ বাহুৰ অনুপাত আহিব গতিকে ইয়াতে আমি AC বাই AB ৰ ঠাইত AB টো ইয়াতে দি দিও আৰু PR টো ইয়াতে আনিব পাৰো গতিকে AC বাই PR ইকুৱেল টু এই AB টো ইয়াতে দি দিলো এতিয়া AB বাই PQ এতিয়া চোৱা AC বাই PR গতিকে AC আৰু PR অনুৰূপ বাহু ইকুৱেল টু AB বাই PQ এটো অনুৰূপ বাহু গতিকে দুটা অনুৰূপ বাহুৰ অনুপাত সমান হৈছে যদি ইয়াৰ লগত আন এটা বাহুৰ BC আৰু QR এই দুটাৰ অনুপাত যদি আমি সমান দেখুৱাব পাৰো তেতিয়া হলে ত্ৰিভুজ দুটাক আমি ক'ব পাৰিম যে সদৃশ ত্ৰিভুজ আৰু যেতিয়া সদৃশ ত্ৰিভুজ বুলি আমি কম তেতিয়া আমি লিখিম এংগেল B equal to এংগেল Q গতিকে ইয়াতে আমি কি কৰিম এতিয়া এটোক আমি K বুলি ধৰিলো নাম্বাৰ 1 বুলি আকৌ যেহেতু আমাৰ BC লাগে আৰু QR লাগে আকৌ ত্ৰিভুজ ABC পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও ABC ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি পাম BC equal to root over AB square minus AC square গতিকে BC equal to আমি লিখিব পাৰিম AB square minus AC square কেনেকে কাৰণ পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাও যে কৰ্ণ স্কয়াৰ এই ক্ষেত্ৰত কৰ্ণটো হল AB square equal to লম্ব হল AC square plus ভূমি হল BC square ইয়াৰ পৰা আমাৰ লাগে BC ৰ মান গতিকে AC টো কিফালে দিও AB square minus AC square equal to BC square তে BC square টো ইফালে দিও root over
ab স্কয়ার মাইনাস ac স্কয়ার ইকুয়াল টু bc গতিকে bc আমি কি পালো ab স্কয়ার মাইনাস ac স্কয়ার ab স্কয়ার মাইনাস ac স্কয়ার ঠিক একেদৰে ইয়াক আমি এটা নাম দি দিলো সাপোজ 2 নাম্বার আকৌ একেদৰে ত্ৰিভুজ PQR পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাম কি QR equal to root over PQ square minus PR square এটুক আমি 3 নম্বৰ দিলো এটু আহিল এনেকে যে আমি ত্ৰিভুজ যদি PQR যদি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো হ'ব যে PQ square equal to PR square plus QR square ইয়াৰ পৰা আমাৰ লাগে QR ৰ মান গতিকে আমি QR টো ৰাখি দিও PQ square minus PR square equal to QR square ঠিক আছে স্কয়ার টো ইফালে দে দাও root over PQ square minus PR square equal to QR দেখি QR আমি পাও যে PQ square minus PR square PQ square minus PR square এতিয়া আমি এই দুটাক যদি অনুপাত হিচাপে লিখিম তেতিয়া হলে 2:3 in plus হব গৈ BC by QR equal to BC whole root over AB square minus AC square divided by QR or মান হল root over PQ square minus PR square এতিয়া BC by QR equal to যদি এইখিনি বস্তুক আমি k বনাব পাৰো কারণ আমাৰ ইয়াতে কি আছিল দুটা অনুৰূপ বাহুৰ অনুপাত ইকুয়াল টু k আমি ধৰি লৈছিলো ঠিক একদৰে এটো হল তৃতীয় বাহুৰ অনুপাত তৃতীয় অনুৰূপ বাহুৰ অনুপাত এই তৃতীয় বাহুৰ অনুপাত ইকুয়াল টু যদি আমি k বুলি ধৰি লিখিব পাৰো গতিকে ইয়াৰ পৰা আমি দেখাব পাৰিম যে এক এই সমীকৰণটো আৰু ইয়াৰ পৰা দেখাব পাৰিম যে গোটেইখিনি ইকুয়াল অৰ্থাৎ তিনিটা অনুৰূপ বাহুৰ অনুপাত সমান তেতিয়া আমি কম যে ত্ৰিভুজ দুটা সঠিক গতিকে এই ক্ষেত্ৰত আমি ইয়াতে AB root over k square PQ square minus k square PR square divided by root over PQ square minus PR ekor pora keneke hil ek number to asile amar AC by AB sorry AC by PR equal to AB by PQ equal to K asile gotike AC by PR equal to K ami likhibo paru aru AB by PQ equal to K likhibo paru to yar par ami likhibo paru je AC by PR equal to K aru likhibo paru AB by PQ equal to K গতিকে ইয়াৰ পৰা AC equal to KPR লিখিব পাৰো KPR তো আৰু ইয়াৰ পৰা লিখিব পাৰো AB equal to KPQ সো যদি আমি AC স্কয়ার লাগে গতিকে AC স্কয়ার equal to কি হ'ব K স্কয়ার PR স্কয়ার আৰু AB স্কয়ার equal to K স্কয়ার PQ স্কয়ার সো আমারে একৰ পৰা এইখিনি বস্তু পালো AC স্কয়াৰৰ ঠাইত আমি পালো K স্কয়ার P স্কয়ার तो আমি AC স্কয়াৰৰ জায়গাত আমি K স্কয়ার PR স্কয়ার লিখিম K স্কয়ার PR স্কয়ার আৰু AB ৰ ঠাইত লিখিম K স্কয়ার PQ স্কয়ার K স্কয়ার PQ স্কয়ার গতিকে আমি এইখিনি বস্তু পালো K স্কয়ার PQ স্কয়ার - K স্কয়ার PR স্কয়ার টো পালো আমি 1 নম্বৰৰ পৰা 1 নম্বৰ সমীকৰণটোৰ পৰা গতিকে আমি এনেকে পালো 1 নম্বৰ সমীকৰণটোৰ পৰা গতিকে আমি ইয়াৰ পৰা আমাৰ কমন যাব K স্কয়ার টো কমন যাব K স্কয়ার টো কমন গলে আমাৰ কি থাকিব
k স্কয়ার টু কমন গলে গতিকে k স্কয়ার √ k স্কয়ার কমন গলে থাকে pq স্কয়ার মাইনাস pr স্কয়ার ডিভাইডেড বাই √ pq স্কয়ার মাইনাস pr স্কয়ার এতিয়া বামফালে আছিল bc বাই qr এতিয়া ইয়াৰ পৰা k স্কয়ার টু বাহিৰত আহিব গতিকে k আহিব k স্কয়াৰৰ পৰা k বাহিৰত আহিব স্কয়ার ৰুট কেনসেল k বাহিৰত গতিকে আমাৰ ভিতৰত থাকিল p q স্কয়াৰ মাইনাস pr স্কয়াৰ বাই √ p q স্কয়াৰ মাইনাস p r স্কয়াৰ গতিকে p q স্কয়াৰ মাইনাস p r স্কয়াৰ p q স্কয়াৰ মাইনাস p r স্কয়াৰ ৰুট কেনসেল হ'ল থাকিল অনলি k গতিকে bc বাই qr equal to থাকিল k এইটো দিলো নাম্বার 4 এতিয়া 1 আৰু 4 ৰ পৰা আও 1 নম্বৰত আছিল কি আমাৰ ac বাই pr equal to ab বাই pq এটো আছিল একত ইকুয়াল টু কি আছিল একত আছিল AC বাই PR ইকুয়াল টু AB বাই PQ ইকুয়াল টু K এটো আছিল 1 নম্বৰ আমি 1 আৰু 4 দেখা পালো যে এটা সাইড ইকুয়াল আছে অৰ্থাৎ k ইকুয়াল k গতিকে এটা সাইড ইকুয়াল আছে ইয়াৰ পৰা 1 আৰু 4 পৰা গতিকে আমি লিখিব পাৰো যে বাকি কেটা সাইড ইকুয়াল গতিকে 1 আৰু 4 পৰা আমি লিখিব পাৰো যে AC বাই PR ইকুয়াল টু AB বাই PQ ইকুয়াল টু লিখিব পাৰো BC বাই QR BC বাই QR ইয়াৰ পৰা সালে আমি গম পাও যে AC বাই PR অর্থাৎ অনুরূপ বাহুর অনুপাত ইকুয়াল AB বাই PQ এই দুটা অনুরূপ বাহুর অনুপাত ইকুয়াল হয় ইকুয়াল BC বাই QR অর্থাৎ তিনিওটা অনুরূপ বাহুর অনুপাত সমান বলি আমি পালো এই দুটা ত্রিভুজৰ পৰা আমি পালো যে তিনিওটা অনুরূপ বাহুর অনুপাত সমান গতিকে আমি কব পাৰো কি এতেকে আমি কব পাৰো যে ত্রিভুজ ACB সদৃশ ত্রিভুজ PRQ এটো অনুরূপ বাহুর কি শর্ত অনুরূপ বাহুর অনুপাতবোৰ সমান গতিকে অনুরূপ বাহুর অনুপাতবোৰ সমান গতিকে ত্রিভুজ দুটা সদৃশ যদি ত্রিভুজ দুটা সদৃশ তাৰ অনুরূপ কোণ বিলাক সদৃশ গতিকে লিখিব পাৰো এই আমি লিখিব পাৰো কি এঙ্গেল B ইকুয়াল টু এঙ্গেল Q এঙ্গেল B ইকুয়াল টু এঙ্গেল Q প্রুফড আছিল আমাৰ প্ৰমাণ কৰিব লগা গতিকে আমি এনেকুৱা অংক বিলাক এনেকৈ প্ৰমাণ কৰিম